নমস্কাৰ, মই পিংকি আৰু আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। কোনো ভুল ভাবি নল'ব। এটা ভিডিঅ' দেখাম আপোনালোকক, যিটো ভিডিঅ' নেকি আজি মই বহুত দিন ধৰি ইউটিউবত পাই আছোঁ। আৰু কাৰণ মই ইনষ্টাগ্ৰাম ইমান নচলাওঁ, সেই গতিকে ইনষ্টাগ্ৰামত ইমান ভিডিঅ' পোৱা নাই, বিশেষকৈ সেইটো ভিডিঅ'। আৰু ইউটিউবত ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক, চাই লওকচোন এবাৰ। কি নাম দি মাতিম তোমাক, তেজবগুৱা সপোন তুমি কি। ভিডিঅ'টো চালে, যিটো ভিডিঅ'ত কাৰ চিন দেখাই পেলাই যে এজন ল'ৰা এজনক দেখাই আছে যে গামোচা মেইন, যিজন এজন ফটোগ্ৰাফাৰ হয়, তেওঁক হয়তো আপোনালোকে গম পাইছে সেইখন গামোচা হয় নে আন কিবা। আৰু মই বিশেষকৈ সেই দাদাজনক ক'ব যোৱা নাই, কাৰণ যিজনে সেই আমিতো টাৱেল বা লুঙি বুলিয়ে কওঁ নহয়নে, কিন্তু যিজনে পিন্ধিছে তেওঁক মই একো ক'ব নাযাওঁ, কাৰণ চবৰে নিজৰ নিজৰ কথা হয় যে কোনে কি পিন্ধে, কোনে কি খায়, কোনে কি কৰে। কিন্তু মই বিশেষকৈ ক'ব বিচাৰিছোঁ সেইসকলক যিসকলে এডিট কৰি মেলি ভিডিঅ'টো পঠাইছে, আপলোড কৰিছে। তেওঁলোকে যিটো বস্তুক তেওঁলোকে গামোচা মেন কৈ আছে, যি গামোচা পিন্ধিছে বুলি কৈছে, সেইখন একচুৱেলি গামোচা হয় জানো? আৰু আমি অসমীয়া মানুহ হয় যদি আমি গামোচাখনেই চিনি নাপাওঁ, তেতিয়াহ'লে লাজৰ বিষয় নহয়নে বাৰু? আৰু ভিডিঅ' কোনে কেনেকৈ এডিট কৰিছে, কি কৰিছে, মই সেইবিলাক চোৱা নাই বিশেষকৈ। যিটো ভিডিঅ' মই বহুত দিন ধৰি পাই আছোঁ ইউটিউবত, সেই গতিকে ভিডিঅ'টো বনালোঁ। আৰু বিশেষকৈ আমাৰ যেতিয়া নেকি গামোচা আমাৰ অসমৰ গৌৰৱ হয়, আমাৰ অসমৰ সন্মান হয়, সেই গতিকে গামোচাখন আপোনালোকে ভালদৰে চাওক, ভালদৰে চিনি পাওক। কাৰণ গামোচাখন তেনেকুৱাকৈ যদি আপুনি লুঙিখন হওক বা টাৱেলখনক যদি আপুনি গামোচা বুলি কয়, তেতিয়াহ'লে আমি অসমীয়া হিচাপে আমি অন্তৰত আঘাত পাওঁ, নহয়নে বাৰু? সেই হিচাপে কৈছোঁ, তেনেকুৱাকৈ ভিডিঅ' নবনাব। আৰু বিশেষকৈ সেয়াই আৰু, অসমীয়া হয় যেতিয়া নেকি আমাৰ অসমীয়া বস্তুবিলাক আমি অসমীয়া হৈয়ে আমি ভালকৈ, অসমীয়াবোৰেতো ভালকৈ থ'ব লাগিব, চিনি পাব লাগিব, নহয়নে বাৰু? আৰু সেই গতিকে ভিডিঅ'টো বনালোঁ। আপোনালোকে কোনো বেয়া নাপাব, কাকো মই বেয়া ভাবি কোৱা নাই। বাছ এটাই মনটো বেয়া লাগিলে যে কি যিটো বস্তু গামোচা নহয়, সেইটো বস্তু যেতিয়া নেকি গামোচা মেন কৈ আছে ন, সেইকাৰণে বেয়া লাগিলে মনটো, আৰু সেইটো কাৰণে ভিডিঅ'টো বনালোঁ।